নমস্কাৰ বসন্ত ৰোগ সম্পৰ্কে আপোনাৰ মনত কি ধাৰণা আছে আপোনাৰ মনতো ভাৱ হয় নেকি যে এই ৰোগৰ আঁৰত কোনোবা নেদেখা শক্তিৰ হাত আছে আজি কিছু বছৰ আগলৈকে এই ৰোগ সম্পৰ্কে মানুহৰ মনত অলপ ধাৰণাটো বেলেগ আছে হয়তো এতিয়াও বহুতো অঞ্চলত এই ৰোগ সম্পৰ্কে কিছুমান ভুল ধাৰণা চলি আছে আমাৰ সমাজত এতিয়াও বহুতে বিশ্বাস কৰে যে এই ৰোগৰ আঁৰত কোনোবা এক অদৃশ্য শক্তিৰ হাত আছে হয়তো পৰম্পৰাগতভাৱে এই ৰোগৰ অধিষ্ঠাত্ৰী দেৱী হিচাপে শীতলা দেৱীক মানি লয় আৰু বহুতেই বিশ্বাস কৰে যে যেতিয়াই কোনোবা ব্যক্তিৰ ওপৰত এই দেৱীৰ কোনো বেয়া দৃষ্টি পৰে তেতিয়াই হয়তো এনে ধৰণৰ সমস্যা কিছুমানে দেখা দিয়ে আৰু তেতিয়াই এই দেৱীক সন্তুষ্ট কৰিবৰ কাৰণে বহুতেই কি কৰে পূজা পাতল কৰে বহুতো নীতি নিয়ম পালন কৰে আনকি এনেকুৱা দেখা গৈছে যে বহু জটিলতাই দেখা দিয়াৰ পিছতো ডক্টৰৰ পৰামৰ্শ ল'বলৈ ইচ্ছা প্ৰকাশ নকৰে তেনেকুৱা ক্ষেত্ৰত হয়তো আমি বহুতেই জীৱন হেৰুৱাব লগাও হৈছে শিক্ষাৰ বিকাশ হোৱাৰ সময়তো আজিৰ সমাজতো এই ৰোগ সম্পৰ্কে বহুতৰে মনত বহুতো ভুল ধাৰণা এতিয়াও সোমাই আছে গতিকে আজি মই এই ভিডিঅ'টিৰ জৰিয়তে আলোচনা কৰিম এই বসন্ত ৰোগ সম্পৰ্কে আচলতেনো এই বসন্ত ৰোগ কি হয় কেনেকৈনো এই ৰোগ সংক্ৰমিত হয় এই ৰোগৰ লক্ষণসমূহ কি কি আৰু ইয়াৰ পৰা আমি পৰিত্ৰাণ পাবৰ কাৰণে কেনেধৰণৰ উপায় অৱলম্বন কৰিব লাগে গতিকে বলক আৰম্ভ কৰোঁ আজিৰ এই ভিডিঅ'টি পোনপ্ৰথমতে মই স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ডক্টৰ এন মিশ্ৰলৈ বসন্ত ৰোগ বা যাক আমি আমাৰ সমাজত আই ওলোৱা বুলি কওঁ এয়া কোনো ধৰণৰ দেৱ দেৱীৰ অসন্তুষ্টিৰ কাৰণে হোৱা ৰোগ নহয় এয়া হৈছে সম্পূৰ্ণ এটা ভাইৰেল ইনফেকশ্যনৰ কাৰণে হোৱা ৰোগ আৰু এই ৰোগবিধক লৈ আমি আচলতে ইমান চিন্তিত হোৱাৰ কোনো প্ৰয়োজন নাই কাৰণ এই ৰোগবিধৰ বিৰুদ্ধে যুঁজিবলৈ আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধী ক্ষমতাৰ অতি শক্তিশালী আৰু ই কেইদিনমানৰ ভিতৰত নিজে নিজে ঠিক হৈ যায় মাত্ৰ আমি মনত ৰখা উচিত যে যিটো সময়ত আমাৰ এই ৰোগবিধৰ লক্ষণসমূহে দেখা দিয়ে সেইটো সময়ৰ পৰাই আমি কিছুমান সাৱধানতা অৱলম্বন কৰা উচিত আৰু তেতিয়া আমি এই ৰোগবিধৰ বিৰুদ্ধে যুঁজিবলৈ অতি সহজে সক্ষম হ'ম বসন্ত বুলি ক'লে ইয়াৰ তিনিটা প্ৰকাৰ আছে বৰ আই অৰ্থাৎ স্মল পক্স মাজু আই অৰ্থাৎ চিকেন পক্স আৰু সৰু আই যাক আমি মিজেলছ বুলি কওঁ কিন্তু ভাৰত চৰকাৰৰ স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি বৰ্তমান আমাৰ সমাজত স্মল পক্স অৰ্থাৎ বৰ আইৰ কোনো ধৰণৰ সংক্ৰমণ দেখা নাযায় আপোনাৰ যে বসন্ত হৈছে সেইটো আপোনালোকে কেনেকৈ গম পাব এই ৰোগবিধৰ তিনিটা ষ্টেজৰ মাজেৰে আৰম্ভণিৰ পৰা সমাপ্তি হয় প্ৰথমতে আপুনি শৰীৰত কিছুমান ৰঙা ৰঙা চকুৰা দেখিবলৈ পাব আৰু চকুৰাবোৰ লাহে লাহে ফহালৈ ৰূপান্তৰিত হ'ব আৰু সেই ফহাবোৰৰ ভিতৰত পানী জমা হৈ থাকিব আৰু দেখিবলৈ একেবাৰে পানী জ্বলাৰ নিচিনা তাৰপিছত লাহে লাহে সেই পানী জ্বলাবোৰ ফাটিবলৈ ধৰিব আৰু তাৰপিছত সেই ফহাবোৰ ফাটি লাহে লাহে শুকাই যাব আৰু তেনেদৰে লাহে লাহে শুকাই গৈ আপোনালোকে এই ৰোগৰ পৰা পৰিত্ৰাণ পাব কিন্তু এই সময়ছোৱাৰ ভিতৰত আপোনালোকৰ আন কিছুমান লক্ষণে দেখা দিব যেনে ধৰক এই ৰোগ হোৱাৰ আৰম্ভণিৰ পৰা বা যেতিয়াই আপোনাৰ ৰঙা ৰঙা চেকুৰা দেখিবলৈ আৰম্ভ কৰিব তাৰ দুদিন বা তিনিদিন আগৰ পৰাই আপোনাৰ গা বেয়া লাগি থাকিব পেশীৰ বিষ আৰু মূৰৰ বিষ অনুভৱ হ'ব লগতে জ্বৰ উঠিব আৰু কিছুমান লোকৰ ক্ষেত্ৰত বমি হোৱাও দেখা যায় তাৰ উপৰিও খজুৱতি ইয়াৰ এটা প্ৰধান লক্ষণ এতিয়া কথা হ'ল এই ৰোগ কেনেকৈ এজনৰ দেহৰ পৰা আন এজন লোকলৈ বিয়পি যায় সংক্ৰমিত হোৱা ব্যক্তিৰ ড্ৰপলেটছ বা টোপাল আৰু পোনপটীয়া সংস্পৰ্শৰ জৰিয়তেও এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ যাব পাৰে যিহেতু এই ৰোগ অতি সংক্ৰমক হয়
গতিকে এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ অতি সহজে সংক্ৰমিত হ'ব পাৰে। সেয়েহে যেতিয়াই এই ৰোগৰ লক্ষণসমূহে দেখা দিয়ে তেতিয়াই তেনেকুৱা ৰোগীয়ে অকণমান আছুতীয়াকৈ থকাৰ প্ৰয়োজন। যেতিয়া সংক্ৰমিত লোক এজনে হাঁচি মাৰে বা কাহে বা কথা কওঁতে ওলোৱা লেলাউটিৰ ক্ষুদ্ৰ টোপালবোৰেও যেতিয়া বায়ুমণ্ডলৰ সংস্পৰ্শলৈ আহি গতি কৰে আৰু তেতিয়াই তাৰ ওচৰে পাজৰে থকা লোকসকলৰ সংক্ৰমিত হোৱাৰ চান্স বাঢ়ি যায়। ইয়াৰ উপৰিও সংক্ৰমিত হোৱা ব্যক্তি এজনৰ ফোঁহা বা ফাটি যোৱা ছালৰ পৰাও এই ৰোগ আন এজনৰ দেহলৈ বিয়পিব পাৰে। গতিকে এইখিনি সময়ত যথেষ্ট সাৱধানে থকাটো অতি প্ৰয়োজনীয়। যদিও এই ৰোগক লৈ বেছি চিন্তা কৰিবলগীয়া একো নাই, তথাপি এই ৰোগৰ কাৰণে আমাৰ শৰীৰত আন কিছুমান প্ৰভাৱ পৰিব পাৰে। যেনে ধৰি লওক, যদি আপোনাৰ এই ফোঁহাবোৰ নিজে নিজে খুলি যায় তেতিয়াহ'লে তাত দাগ ৰৈ যোৱাৰ সম্ভাৱনা কম থাকে। আৰু যদি আপোনালোকে খজুৱতিৰ জৰিয়তে তাক খুলিবলৈ চেষ্টা কৰে তেতিয়াহ'লে এই ক্ষেত্ৰত তাত বেক্টেৰিয়েল ইনফেকশ্যন হোৱাৰ চান্স বাঢ়ি গৈ থাকে আৰু লগতে তাৰ ফলত হোৱা দাগবোৰ অতি সহজে গুচি নাযায়। ইয়াৰ উপৰি এই ভাইৰেল ইনফেকশ্যনৰ কাৰণে আমাৰ নাৰ্ভাছ ছিষ্টেমৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব পাৰে। যিসকল লোকৰ মেইনলি ইমিউনিটি উইক থাকে তেনেকুৱা লোকৰ ক্ষেত্ৰত নাৰ্ভাছ ছিষ্টেমৰ ওপৰত বিশেষভাৱে প্ৰভাৱ পৰা দেখা যায়। ইয়াৰ উপৰি এটা মন কৰিবলগীয়া কথা যে যদি গৰ্ভৱতী মহিলাসকলৰ এই ৰোগে দেখা দিয়ে তেতিয়াহ'লে হয়তো আহিবলগীয়া সন্তানটিৰ ওপৰত কিছু অস্বাভাৱিক প্ৰভাৱ পৰিব পাৰে। গতিকে গৰ্ভৱতী মহিলাসকলে বিশেষভাৱে এই ৰোগ হোৱাৰ সময়ছোৱাত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিব লাগে আৰু সময় থাকোঁতে চিকিৎসকৰ ওচৰত উপযুক্ত পৰামৰ্শ গ্ৰহণ কৰিব লাগে। ইয়াৰ উপৰিও এই ৰোগ হৈ যোৱাৰ পিছত আন কিছুমান জটিলতাই দেখা দিব পাৰে। গতিকে এই ক্ষেত্ৰত আপোনালোকে অতি সোনকালে ডক্তৰৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত। এতিয়া যদি আমি ইয়াৰ ট্ৰিটমেণ্টৰ কথা ক'বলৈ আহোঁ তেতিয়াহ'লে আমি মেডিচিন খাব লাগে নে নালাগে এই বিষয়ে আমাৰ এটা ডাঙৰ কুৱেশ্যন আহি পৰে। বসন্ত ৰোগ হোৱাৰ লগে লগে আমাৰ সমাজত দেখা যায় যে কিছুমান নিয়ম নীতি পালন কৰা হয়। যিবিলাক নিয়ম নীতি পালন কৰা হয় সেই নিয়ম নীতিবোৰ আচলতে মই বেয়া বুলি ক'ব নাযাওঁ, কাৰণ এই নিয়ম নীতিবোৰৰ আঁৰত বৈজ্ঞানিক দৃষ্টিভংগী লুকাই থাকে। গতিকে সেইবোৰ পালন কৰাটো অতি ভাল কথা, যিহেতু আমাৰ বডি ছিষ্টেমে ইয়াক নিজে নিজে ঠিক কৰিব পৰা ক্ষমতা আছে। গতিকে আমি এই ক্ষেত্ৰত গুৰুত্ব দিব লাগে যাতে আমি আমাৰ ইমিউনিটি শক্তি অধিক পৰিমাণে শক্তিশালী কৰি তুলিব পাৰোঁ। কিন্তু বহু ক্ষেত্ৰত দেখা যায় যে এই ৰোগৰ ফলত আমাৰ আন কিছুমান জটিলতাই দেখা দিয়ে বা আন কিছুমান সমস্যাই দেখা দিয়ে আৰু আমি তেনেকুৱা ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো অতি প্ৰয়োজন। কাৰণ এনেকুৱা হয় যে কিছুমান ক্ষেত্ৰত আমাৰ আন কিছুমান মেডিচিন খাব লগা হয়তো হ'ব পাৰে আৰু তেতিয়া যদি আমি ডক্তৰৰ পৰামৰ্শ লওঁ আমি অতি সোনকালে ইয়াৰ পৰা ৰিলিফ পাব পাৰিম আৰু এই ৰোগ হৈ যোৱাৰ পিছত যিবিলাক কমপ্লিকেশ্যন হোৱাৰ সম্ভাৱনা থাকে সেইবোৰ হয়তো আমাৰ বহু পৰিমাণে কমি থাকিব। যদিও এই ৰোগ নিজে নিজে ঠিক হৈ যায় তথাপি এণ্টিভাইৰেল মেডিকেশ্যন প্ৰেছক্ৰাইব কৰা হয় যাতে এই ৰোগৰ ক্ষেত্ৰত আপোনালোকৰ জটিলতা আহি নপৰে আৰু কষ্ট নোপোৱাকৈ অতি সোনকালে ভাল হৈ যাব পাৰে। লগতে খজুৱতিৰ পৰা ৰক্ষা পাবলৈ বা ফোঁহাবোৰত লগাবলৈ কিছুমান লোচন নাইবা পাউডাৰ প্ৰেছক্ৰাইব কৰা হয় আৰু কিছুমান লোকৰ ক্ষেত্ৰত এণ্টিহিষ্টামিন আৰু পেইন কিলাৰো প্ৰেছক্ৰাইব কৰিবলগীয়া হয়। এই সময়ছোৱাত আপোনালোকে কিছুমান কথাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰা উচিত। যেনে ধৰি লওক, এই সময়ছোৱাত যথেষ্ট পৰিমাণে পানী খাব লাগে যাতে আমাৰ বডি ডিহাইড্ৰেশ্যন নহয়।
ইয়াৰ উপৰি খাদ্যৰ ক্ষেত্ৰত মই এটা কথা কওঁ যে এই সময়ছোৱাত আপোনালোকে যিমান পাৰে লঘু আহাৰ গ্ৰহণ কৰিব, কাৰণ এই সময়ছোৱাত আমাৰ হজম প্ৰক্ৰিয়াত কিছু ব্যাঘাত জন্মে আৰু সেয়েহে যদি এইখিনি সময়ছোৱাত আপোনালোকে গধুৰ আহাৰ খায় তেতিয়াহ'লে হয়তো শৰীৰে ইয়াক গ্ৰহণ কৰিব নোৱাৰিব আৰু তেতিয়াই আন কিছুমান কমপ্লিকেশ্যনে দেখা দিব। আৰু পাৰিলে এই সময়ছোৱাত আপোনালোকে কোমল কপাহী কাপোৰ ব্যৱহাৰ কৰিব, কাৰণ এনেকুৱা কাপোৰ ব্যৱহাৰ কৰিলে আমাৰ শৰীৰটো কমকৈ ঘামি থাকে আৰু তেতিয়া খজুৱতি হোৱাৰ সম্ভাৱনা কমি থাকে। ইয়াৰ উপৰি আপোনালোকে এই সময়ছোৱাত নিমপাতৰ পানীৰে গা ধুব পাৰে, কাৰণ নিমপাতত যথেষ্ট পৰিমাণে ৰোগ প্ৰতিৰোধী ক্ষমতা আছে। যদিও আমি নিয়ম বুলি কওঁ যে এই সময়ছোৱাত আমি ঘৰৰ ভিতৰত থাকিব লাগে, আছুতীয়াকৈ থাকিব লাগে, একচুৱেলি ইয়াৰ মেইন ৰিজনটো হৈছে যে যেতিয়াই আপোনালোকে ঘৰৰ ভিতৰত আছুতীয়াকৈ থাকিব তেতিয়াই আপোনালোকৰ আন কিছুমান ধৰক ইনফেকশ্যন হোৱাৰ চান্স কমি যায়, লগতে আপোনাৰ পৰা আন ব্যক্তিলৈ সংক্ৰমণ হোৱাৰ চান্সটো বহু পৰিমাণে কমি যায়। গতিকে এই সময়ছোৱাত যথেষ্ট পৰিমাণে সাৱধানতা অৱলম্বন কৰক আৰু নিজৰ লগতে পৰিয়ালৰ আন সদস্যসকলকো এই ৰোগৰ পৰা আক্ৰান্ত হোৱাৰ পৰা বচাই ৰাখক। বসন্ত ৰোগ সম্পৰ্কে আজিৰ এই ভিডিঅ'টিত কিছু কথা আলোচনা কৰিলোঁ। যদি ভিডিঅ'টি চাই ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টি সকলোৰে মাজত শ্বেয়াৰ কৰি দিব, আৰু যদি মোৰ চেনেলটি প্ৰথমবাৰৰ কাৰণে চাইছে তেতিয়াহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।